নমস্কাৰ বন্ধুবান্ধৱীসকল মই ঋতুৰাজে আপোনালোক সকলোকে মোৰ চেনেল ঋতুৰাজ ব্লগলৈ স্বাগতম জনাইছো আৰু মই আজি যাবলৈ আছো হৰু অসম বিখ্যাত খনিকৰ পুথি নামঘৰলৈ আৰু আজি মই দেখাম খনিকৰ পুথি নামঘৰলৈ যাওঁতে আপোনালোক কি দেখিলো আৰু আপোনাৰ সম্পূৰ্ণ পৰিৱেশ দেখাম নামঘৰৰ ভিতৰ ভাগ আৰু পুথিভাগৰ বিষয়ে কিছু কথা জনাম ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেতিয়াহ'লে আমি আজি ভিডিওটো আৰম্ভ কৰো পাইছো এতিয়া জিলা গোলাঘাট জিলা কাৰাগাৰ আপোনালোকে দেখা দিছো অকমান ভিডিও আৰু এয়া আছে পুলিচ ৰিজাৰ্ভ অফ পুলিবৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখাই আছো এটা সুন্দৰ পৰিৱেশ আমাৰ লগত কোন কোন আহিছে অকমান দেখাই দিছো এইফালে আৰু বন্ধুসকল আমি আহি বৰ্তমান একেবাৰে নামঘৰৰ সন্মুখ ভাগ পাই গলো আৰু আপোনালোকক অকমান ভিতৰ ভাগ দেখাই দিছো বলক আমি ভিডিওটো আৰম্ভ কৰো এয়া হৈছে খনিকৰ পুথি নামঘৰ আমি ভিতৰলৈ সোমাই গৈছে আমি এইখিনিতে অকমান সেৱা কৰি সোমাই যাম ভিতৰলৈ ভিতৰত সকলো ৰাইজ কৰি আছে আৰু আমি এইখিনি এনেদৰে হৰাই বস্তুবিলাক জমা কৰিলো আৰু এয়া হৈছে নামঘৰৰ ভিতৰ হোৱা কিছু দৃশ্য আপোনালোকক দেখাই দিছো ইয়াত এনেদৰে এইখিনিতে আমি সেৱা কৰিছিলো ধূপ জ্বলালো ধূপ জ্বলোৱাৰ পিছত আমি অকণমান দেখাই দিছো আপোনালোকৰ ভিতৰ কিছু দৃশ্য সকলো ৰাইজ কৰি আছে আৰু আমি চাকি বন্তি দিয়াৰ পিছত শেষত আমাৰ সকলোকে চাহ খাবলৈ মাতিলে আৰু আমি এনেদৰে চাহ খাবলৈ আহিলো এতিয়া মোৰ লগত উপস্থিত আছে এতিয়া আপোনাৰ খনিকৰ পুথি নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তেখেতে আপোনাৰ পুথিভাগৰ বিষয়ে নামঘৰৰ বিষয়ে অকমান ক'ব হয় মোৰ নাম ভৱেশ বৰুৱা মই খনিকৰ পুথি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ এই খনিকৰ গাঁৱত থকাৰ কাৰণে এই পুথিভাগীৰ নাম হ'ল খনিকৰ পুথি এই ভাগ হ'ল সাঁচিপতীয়া পুথি মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ আহিছিল মানবিলাকে লৈ আহি আমাৰ ইয়াত এৰি থৈ গৈছিল যেতিয়া আমাৰ গাঁওখন লুটপাট কৰিছিল আৰু তেতিয়াৰ পৰাই লালন পালন কৰি বৰ্তমানৰ যি সময় সেই উপস্থিত হৈছে এই পুথিভাগ গৃহস্থে প্ৰতি গৃহলৈ নি নাম কীৰ্তন কৰিলে মনৰ কামনা পূৰণ হয় সেই উপলক্ষলৈ বৰ্তমান গুৱাহাটীৰ পৰা ধৰি তিনিচুকীয়া ডিব্ৰুগড় ইত্যাদি স্থানলৈ লৈ যায় যোৰহাটৰ বিভিন্ন স্থানত নি বোকাখাট গোলাঘাট এনে দেৰগাঁও তিতাবৰ
তাৰ পৰা আপোনাৰ তেজপুৰ অঞ্চললৈ পুথিভাগ নিয়ে আৰু সকলোৱে মান সন্মানেৰে পুথিভাগি নি পাঠ কৰায় তেতিয়া মনৰ কামনা পূৰণ হয় বুলি মানুহৰ লোকবিশ্বাস সেইদৰে পুথিভাগ কান্ধত নিয়ে কোনোদিন গাড়ী বা বাহনত উঠি যোৱা নাই আৰু এই খনিকৰ পুথি নামঘৰটো প্ৰতিদিনে শৰাই সঁফুৰা হয় ৰাইজ আহি ইয়াতে শৰাই আগবঢ়াই নিজৰ মনোকামনা পূৰণৰ হেতু এয়াই হ'ল খনিকৰ পুথি নামঘৰ কৃষ্ণ আপোনাক ধন্যবাদ জনালোঁ ইমানখিনি আমাৰ ধুনীয়াকৈ কোৱাৰ কাৰণে ধন্যবাদ হয় এতিয়া গম পালে ৰাইজ এতিয়া খনিকৰ পুথিভাগৰ বিষয়ে অকণমান জনালে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ ঠিক আছে ভিডিঅ'টো আজি ইমানতে সামৰণি কৰিছোঁ অকণমান ভিডিঅ'টো আপোনালোকে দেখাই দিছোঁ ৰাইজ আছে আমাৰ লগত আহিছিলে আমাৰ অকণমান চাই দিব লাগে এইফালে দেই এবাৰ আকৌ এবাৰ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোক লগ পাম আজিলৈ সামৰিছোঁ ধন্যবাদ আৰু সকলোৱে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু একে ক'লোঁ টেক কেয়াৰ বাই বাই জয় অসম